আমি আহিছোঁ ৰাংজাঙতে ৰাস মহোৎসৱলৈ। ইয়াত গায়ন বায়ন হিচাপে নিমন্ত্ৰণ কৰা হৈছে, সেইকাৰণে আমি আজি আহিছোঁ। আপোনালোকে চাওক কি ধুনীয়াকৈ বৃন্দাবনখন সজাইছে তেওঁলোকে, আৰু আমি এতিয়া ইয়াত গায়ন বায়ন ধৰিম আৰু এতিয়া গায়ন বায়ন ধৰা আৰম্ভ কৰোঁ আপোনালোকে চাই থাকক।
অলপমান গালোঁ, তাৰপিছত অলপ ভাগৰ লাগিছে, তাকে অলপমান সকলোৱে আমি বহি কৈ অকণ আৰাম কৰি লৈছোঁ। তাৰপিছত আকৌ আৰম্ভ কৰিম আমাৰ এতিয়া বৰ্তমান প্ৰথমখিনি শেষ হৈছে, তাৰপিছত আকৌ আমি ছেকেণ্ড এনেকৈ থাৰ্ড এনেকৈ আকৌ ইয়াত আমাক ভাত খাবৰ কাৰণে আনিছে, স্কুল ঘৰৰ ভিতৰতে দিছে। কওক কিবা ক'ব? একবি তুলি পেলাই মোক দি দিছে। কওক কিবা ক'ব নে? এইটো কওক। অঁ এই নমস্কাৰ, এই ভোজন খাব, ভোজনলৈ আহিছোঁ। অঁ ঠিক আছে, খাওঁ। খাব গায়ন বায়ন আহিছে কি খাব? ভাত ভাত খাব, ভকত খাব, ভাত খাব দেই। আহাৰ এতিয়া আমি আহাৰ কৰিম ইয়াতে হ'ব আমাৰ। তেওঁলোকে আমাক আহাৰ মুঠি বৰ্তমান দিছে, আমি খাম এতিয়া। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। সকলোলৈ ধন্যবাদ।